আমাৰ ঘৰত হৈ থকা কিছু সৰু সৰু কাহিনী আপোনালোকক দেখাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। চাই লওকচোন কেনেকুৱা হৈছে, আপোনালোকৰ মতামত জনাব। পুৱা উঠি কিনে মোৰ এয়াই কাম দেখিছেনে, ইয়ালৈ যুদ্ধ কৰিব লাগে, খোৱা বস্তু দিব লাগে। এক টাইম ইহঁত দুটাৰ লগত খেদিবই লাগিব, যেনেকৈ নহওক ইহঁতে খালি হাতৰ মুঠিটো দেখিলে হ'ল পূৰা খেদি আহে আৰু যুদ্ধত সি লাগি যায়। বহুত ভাল পায়। মুঠতে ৰাতিপুৱা মোৰ বিশেষকৈ এইটো কাম থাকে আৰু সদায়। মাকৈ এৰাই দিছোঁ দেখিছেনে, সেয়া মাকৈ পালে বহুত ভাল পাওঁ। মই মানে মাকৈ শেষ হৈছে, বস্তাই দি আনো মাকৈ, শেষ হোৱাই এতিয়া এই দুটা মানে এই তিনিটা বেলেগে দিছিলে আৰু ছাগলীক খুৱাব, তাকে এতিয়া এৰাই দি আছোঁ। চাওকচোন এৰাবই নিদিয়ে যা। ইছ ৰাম, এৰাবই নিদিয়ে দেখিছে। ইছ কামোৰে খোৱা খুই হাতত এৰাবই নিদিয়ে। হাততে হাত খাবই আহে, হাততে লাগে পাৰিলে। তাইয়ে ঘৰ সাৰি আছিলে, মানে কি বহুত ল'ৰাটোৰ লগত ধেমালি কৰি আৰু ওপৰৰ যে মাথাটো টুপিটো লগাই লৈছে, সেইটো কাৰণে আমি ভায়েকে আৰু মই জোকাই আছিলোঁ আৰু তাই সেইটো কাৰণে খং উঠিছে আৰু অলপমান। চাবচোন কি মোচন দিব। চাওকচোন কাজিয়াও লাগিব, আকৌ খেলিব। এই সৰু সৰু চাৰ্টৰ পিচবিলাক, হাফ পেণ্ট লং পেণ্ট এইবিলাক দেখিছেনে, ওলাই কেনে আকৌ তাক পিন্ধাইও দি আছে। এইবিলাক কেনেকুৱা হ'ব, এতিয়াই ভাল এতিয়াই বেয়া। সৰুতে আমিও কাজিয়া কৰিছিলোঁ, ইহঁতে এতিয়া আৰু কি কৰিব, সিহঁতৰ এইটোৱে বয়স হয় নে নহয়। এবাৰ পিন্ধাই দিব, তাইক পিন্ধাই দি চাইছে, চাওকচোন কি লটি গতি কৰে। তাই যদিও ডাঙৰ মানে সৰুটোৱে তাইক লটি গতি কৰে, দেখিছে। সৰুটোৱে পিন্ধাই থৈ গুচি গ'ল, তাই এনেকৈয়ে মানে পিন্ধিয়ে ঝাৰু লগাই আছে, দেখিছেনে কি অকৰাৰ নিচিনা। আকৌ এটা পাৰফিউম আছিলে, সেইটো মাৰি দিছে তাইৰ গাত, তাই গোন্ধটো সহ্য কৰিব নোৱাৰে, সেইটোৱে আকৌ সি বেছিকৈ মাৰে। পিন্ধিছে আকৌ এইবাৰ এইটো টুপি খোলাব, সেইটো টুপি পিন্ধাব, এইবাৰ এটা বেলেগ লৈ আহিছে। চাবচোন কি যে কৰি থাকে, আপোনালোকে চাই থাকক খালি। এইটো মাথা ধালে লওঁ, মাথা খচ্চৰ সাৰবে নাই।